Hello guys, welcome back to our channel Kaveri and Preesha's vlog. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰহে আচলতে ইমান ভাল নহয়, গাটো খুব বেয়া আছিলে। আজি অলপ ভাল পাইছোঁ বাৰু। কালি গাটো খুব বেয়া আছিলে, এইও গাটো বেয়া আছিলে, ৰ'দ আৰু মোৰ দুইজনীৰে গা বেয়া আছিলে। আজি অলপ ভাল পাইছোঁ। বতৰো কেনেকুৱা বহুত ডাৱৰীয়া বতৰ। ঠাণ্ডা দিন আহিছেনে গৈছে ধৰিবই পৰা নাই। আকৌ ঠাণ্ডা আহিছে নে কিয়ে নে নাজানো আৰু বতৰে কি কৰিছে আৰু মানুহবোৰৰ বেমাৰো হৈছে। আজি ভাবিলোঁ আৰু দিনটো এনেই আছোঁ, কিনো কৰোঁ ভাবিলোঁ আপোনালোকৰ লগতে অলপ কথা পাতোঁ। এতিয়া আচলতে মই ফুল এজোপাকে ৰুওঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ, আপোনালোকেও চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব দেই। এইজোপা গছ উঘালি দিওঁ, এইজোপা উঘালি বেলেগত ৰুই দিম, তাৰপিছত ইয়াত বেলেগ এজোপা ৰুম। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। এজোপা এতিয়া বেলেগত ৰুই দিব লাগিব। এজোপা ইয়াতে ৰুই দিওঁ আৰু মানে বেলেগ টাবত নোৰোঁ আৰু টাবো বেছি নাইতো। এইবাৰ এইজোপা ৰুম। এইজোপা গছ মিষ্টাৰৰ খুৰীয়েকৰ ঘৰৰ পৰা আনিছিলোঁ, বেম্বো ট্ৰী। এইজোপা ইয়াতে থৈ দিলোঁ আৰু পিছত ক'ৰবাত থ'ব লাগিব, এতিয়া ইয়াতে থাকক আৰু এজোপা আছে, এইজোপা আজি নৰোঁ বাৰু। এই অলপ গজালি ওলাইছে, ভালকৈ গজালি ওলালে মানে ৰুম আৰু। এইজোপাও মিষ্টাৰৰ খুৰাকৰ ঘৰৰ পৰাই আনিছিলোঁ। এইজোপা ভালকৈ পূৰা গজালি ওলোৱাৰ পিছত ৰুম আৰু। এই অলপ ওলাইছে। এয়া চাওক, মই নিজে বনোৱা দৈ, নিজে বনোৱা মানে আৰু এনেই আৰু গাখীৰখিনি থৈ পেলাই আৰু কেঁচা গাখীৰ এনেকৈ বনাইছোঁ আৰু। আনকালে এনেকৈ থোৱা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট থৈছোঁ আৰু হৈছেও দৈ, অৱশ্যে নোহোৱাকৈ থকা নাই, হৈছে। গাখীৰখিনিও ভাল, সেইকাৰণে হৈছে আৰু। এতিয়া খাওঁ আৰু। নিজে কিবা এটা কৰাৰ পিছত কিন্তু যদি হৈ যায় নে খুব ভাল লাগে। মই এনেকৈ সিমান কৰা নাছিলোঁ আগতে, কেতিয়াও দৈ বা বনায়ো পোৱা নাছিলোঁ, থোৱাও নাছিলোঁ। এইবাৰ ফাৰ্ষ্ট টাইম থৈছোঁ, ভাল লাগে আৰু এনেকৈ নিজে কৰাৰ পিছত হ'লে আৰু ভাল লাগে। ফুল চুল ৰোৱাৰ পিছত দৈ চৈ খাই ল'লোঁ আৰু। এতিয়া আকৌ ৰাতিৰ খানা তৈয়াৰ কৰিবই হ'ব। ৰাতি আজি বাজে ৰুটি খাওঁ কৈ আছে, সেই ৰুটিকে বনাব লাগিব আৰু। এনেকৈ কি ৰাতি তৈয়াৰ কৰোঁ আৰু আপোনালোকক দেখাওঁ আৰু। নহ'লেনো কি দেখাবলৈ একোৱেই নাই। ব্লগ আচলতে দিয়ে থাকিব লাগে। এতিয়া মোৰ ছাবস্ক্ৰাইবাৰো কম আছে, অলপ দি থাকিলে ছাবস্ক্ৰাইবাৰ বাঢ়িব, কিন্তু দিবলৈ একোৱে নাথাকে। তথাপি আৰু যিখিনি কৰোঁ সেইখিনিকে দেখাওঁ আৰু। কিয় হাঁহিছা? তুমি ৰুটি খাই ভাল পোৱা নে ভাত খাই ভাল পোৱা? ৰুটি। মাংস দি খাবানে? ব্ৰইলাৰ খাই ভাল পোৱা?
বৰাই আনিব লাগিব ন আজি অলপ বেছি নহয় অলপমান ৰ'জে কৰ্ণ খাওঁ বুলি কৈছে, তাইলৈ কৰ্ণ বনাইছোঁ, বইল কৰি থোৱা আছিলে, অলপ ভাজি দিছোঁ কিবা কিবি এনেই মছলা দি। তাই পিঁয়াজ দিলে নাখায়, সেইকাৰণে পিঁয়াজ দিয়া নাই আৰু মই মোৰ কাৰণে পিঁয়াজ দি ল'ম। ৰেডি আমাৰ কৰ্ণ। ৰ'জে চচ দি খাইছে, মই পিঁয়াজ দি তেনেকুৱাকৈ খাওঁ আৰু। তাই আজি আবেলি কৰ্ণ খাব মন কৰিলে, সেইকাৰণে আৰু। বাইদেৱে টিভি চাইছে, খাই আছে। কেনেকুৱা লাগিছে খাই? ভাল লাগিছে? ইমান ওচৰৰ পৰা টিভি নাচায়। আজি ছোৱালীয়ে ৰুটি খাওঁ বুলি ক'লে, সেইকাৰণে ভাবিলোঁ আৰু ৰুটি বনাওঁ আৰু। মই আটা মঠা কামটো খুব টান পাওঁ, মোৰ নহয়ে ভালকৈ। তথাপিও আৰু বনাই খুৱাম আৰু যেনে তেনে। মঠিয়াই আছোঁ খোৱাগৈ নাই। ইমান টান পাওঁ মই আটা মঠা কামটো। ফাইনেলি হৈ গ'ল আৰু মঠি। এতিয়া অলপ দেৰি থৈ দিওঁ, তাৰপিছত আৰু মাংস বনাম আৰু। ইষ্টাৰে মাংস আনিছিলে আৰু তাকে বনাওঁ আৰু ৰুটিৰ লগত খাম আৰু। ছোৱালীৰ ডিমাণ্ড ৰুটি খাওঁ। বিলাহীৰ পেষ্ট বনাই দিছোঁ, আজি পেষ্ট বনাই দিম আৰু। বিলাহীৰ পেষ্টখিনি দি অলপ লৰাই দিছোঁ। মাংসখিনি দিওঁতে লৰাই দিছোঁ বিলাহীৰ পেষ্টখিনিত। মাংস ৰেডি হৈ গ'ল মোৰ, আৰু ৰুটিও ৰেডি হৈ গ'ল। ৰুটি ভাজি ৰেডি আৰু এতিয়া খোৱাৰ কথা আৰু। এতিয়া খাওঁ আৰু। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। আৰু আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটোত, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, লাভ ইউ অল।